নমস্কাৰ মই মিতালী বৰুৱা নিউমাৰলজিষ্ট আৰু টেৰট কাৰ্ড ৰিডাৰ আজি মই লৈ আহিছোঁ সকলোৱে মোক কৈ থাকে যে বহুতে আজিকালি অনলাইন বিজনেছ কৰে বা দোকান আছে বহুত মহিলাৰে হওক বা পুৰুষৰে হওক বহুতে ব্যৱসায় কৰি জীৱিকা নিৰ্বাহ কৰি আছে তেওঁলোকে মানে বহুতে সুধি থাকে যে দোকানত গ্ৰাহকৰ ভিৰ কমি আহিছে আগতকৈ গতিকে তাৰ বাবে আমি কি কৰিব লাগিব তেওঁলোকৰ কাৰণে এটা ৰিমেডি তেওঁলোকে মানে যথেষ্ট গ্ৰাহক আকৰ্ষণ কৰিবৰ কাৰণে নিজৰ দোকানত তেওঁলোকে কি কৰিব নিজৰ লেফট হেণ্ডত বাও হাতখনত নীলা চিয়াহিৰে এটা নাম্বাৰ লিখিব এঞ্জেল নাম্বাৰ 41948871 আকৌ কৈ দিছোঁ মই নাম্বাৰটো 41948871 এই নাম্বাৰটো লিখি ল'ব আৰু যিমান পাৰি মাতি থাকিব তেতিয়া কি হয় গ্ৰাহকৰ দৃষ্টি দোকানখনত পৰিব ধৰে আৰু দোকানখনলৈ গ্ৰাহকৰ ভিৰ হ'ব ধৰে ধন্যবাদ ৰাধে ৰাধে